মোৰ কিবা অদ্ভুত লাগিছে ইংলেণ্ডৰ ৰাণী চানী নাম নেকি নমস্কাৰ বন্ধুসকল আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ ইংৰাজী ভাষাৰ কেইটামান নিৰ্দিষ্ট শব্দ আমি উচ্চাৰণ কৰোঁতে চাই বেলেগ ধৰণে উচ্চাৰণ কৰিব লগা হয় এই শব্দবোৰ আমি বা আপুনি যেতিয়া প্ৰথমবাৰ পাইছিল তেতিয়া আপোনাৰ মনত নিশ্চয় প্ৰশ্ন হৈছিল এই শব্দবোৰ বাৰু কিয় এনেকুৱা এই সৰু বাস্তৱ কথাটোকে হাস্যমধুৰ ধাৰাবাহিক বিহাৰৰ বাবে পৃষ্ঠত কেনেদৰে হাস্যৰসৰ মাজেৰে উপস্থাপন কৰিলে আমি চাওকচোন এইখনে চাওকচোন কলেজ চেমিষ্ট্ৰি সেমেষ্ট্ৰি হেতু কি নাম মোৰ কিবা অদ্ভুত লাগিছে ইংলেণ্ডৰ ৰাণী চানী নাম নেকি ইংলেণ্ডৰ ৰাণীৰ নাম সেমেষ্ট্ৰি আছিল জানো ছাৰ মই কলেজটো বুজি পাইছো এইটো কিবা পাজুল লাগিছে আপোনাৰ মাথাটো আছিল এই সাধাৰণ ৱৰ্ডটো আপুনি উচ্চাৰণ কৰিব নাজানে মানে কি মানে এইটো সেমেষ্ট্ৰি নহয় কেমেষ্ট্ৰি কেনেকে কেমেষ্ট্ৰি হ'ব ছাৰ এইটো CH আছে চেমেষ্ট্ৰি CH থাকিলেও উচ্চাৰণটো তেনেকৈয়ে কৰে তেতিয়াহ'লে আমি ভুল উচ্চাৰণ কৰি আছো ছাৰ যদি এইটো কেমেষ্ট্ৰি ক'ব লাগে তেতিয়াহ'লে কে হ'ব লাগে এইটো চেমেষ্ট্ৰিহে আপুনি অক্সফৰ্ডৰ পৰা অহা নেকি অলপ বেছি জানে ইংৰাজীত কিছুমান ৱৰ্ড আছে যাৰ স্পেলিংটো বেলেগ আৰু উচ্চাৰণটোও বেলেগ যেনেকৈ সাইকোলজি PSHY নো KNOW ঠিক কেমেষ্ট্ৰিটো তেনেকুৱাই হয় নেকি অঁ ঠিক আছে দিয়ক তেতিয়াহ'লে আজিৰ পৰা চৌধুৰীটো আমি আৰু কৌধুৰী বুলি ক'ম কিয় চৌধুৰীটো CH থাকে যে হেই সেইটো চৌধুৰীয়ে ক'ব লাগিব তেতিয়াহ'লে চেমেষ্ট্ৰিটো কিয় কেমেষ্ট্ৰি ক'ম খাটনিয়াৰ মোক আৰু পাগল নকৰিব নহয় ছাৰ মইহে পাগল হৈছো মই পাজুল হৈ গৈছো কিন্তু দিছ ইংলিছ চাবজেক্ট ইজ ভেৰি পাজলিং ছাৰ ওৱান ডে CHC আনাদাৰ ডে CHK হোৱাট ইজ দিছ মেন যাওক নহয় কিন্তু আমি ভুলৰ প্ৰতিবাদ কৰিব লাগে ছাৰ হয় নেকি অঁ ৰ'ব মই ওলাই দিওঁ নালাগে দিয়ক আপুনি থাকক